আৰু আমি এই মুকলি সভাৰ জৰিয়তে আমি লখিমপুৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে অসমত অসমীয়া জাতিৰ প্ৰতিটো মুহূৰ্ততে ৰক্ষা কৰিবৰ বাবে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ যে প্ৰতিটো মুহূৰ্ততে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে তাৰ উদ্দেশ্যে যে ৰাইজৰ মাজলৈ আমি কি ধৰণে যুৱ ছাত্ৰ পৰিষদৰ নীতি আদৰ্শ আৰু উদ্দেশ্য লক্ষ্য আমি লৈ যাব পাৰো তাৰ উদ্দেশ্যে আজি আমি মুকলি সভাখন ৰখা হৈছে আৰু আমি সাংস্কৃতিক সমাৰোহৰ জৰিয়তে অসমীয়া জাতিৰ যি সংস্কৃতি আছে সেই সংস্কৃতি আমি প্ৰতিটো মুহূৰ্ততে কিদৰে জীয়াই ৰাখিব পাৰো আৰু আমাৰ অসমীয়া জাতিৰ ৰক্ষা হয় সংস্কৃতিৰ জৰিয়তে আমি এটা সাংস্কৃতিক আন্দোলন সৃষ্টি কৰিব পাৰো তাৰ চেষ্টাৰে আজি আমি যুৱ ছাত্ৰ পৰিষদে এই 10ম দ্বিবাৰ্ষিক অধিৱেশনত এখন মুকলি সভা ৰখা হৈছে। সোণালী যে ৰাজপথত কেৱল আন্দোলন কৰি থাকিলে আমি আন্তঃৰাজ্যিক পাৰপত্ৰ নাপাওঁ সেয়েহে আমি 2022 চনত উচ্চতম ন্যায়ালয়ত আমি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ দাবীত এখন আইনী যুঁজ আৰম্ভ কৰিছো। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিয়ে এই আইনী যুঁজ আৰম্ভ কৰিছে আৰু আমাৰ কেইবাটাও পৰ্যায়ৰ শুনানি ইতিমধ্যে হৈ গৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনখনি আমি উদযাপন কৰিছিলোঁ চুতীয়াকাৰী ৰংগমঞ্চত। আজি আমাৰ দ্বিতীয় দিনা হৈছে। কালিলৈ যোৱাকালি 21/12/2024 তাৰিখ তথা শনিবাৰ দিনা যোৱাকালি আমাৰ প্ৰতিনিধি সভা আছিল আৰু দিহানাম প্ৰতিযোগিতা আছিল। আৰু মই বিশেষকৈ কালি প্ৰতিনিধি সভাৰ প্ৰস্তাৱ বুলি ক'লেও বেয়া নহয়, আমি কেইটামান প্ৰস্তাৱ ৰাখিছিলোঁ যে লখিমপুৰৰ বিভিন্ন সমস্যা যি লখিমপুৰ সমস্যাৰে জৰ্জৰিত হৈ আছে উত্তৰ লখিমপুৰ, সেই উত্তৰ লখিমপুৰ জৰ্জৰিত অঞ্চলবোৰত আমি কেনেধৰণে আমি যুৱ ছাত্ৰ পৰিষদৰ বেনাৰ জৰিয়তে যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক কি ধৰণে আমি আগবঢ়াই জেগাবোৰ আমি উন্নত কৰিব পাৰিম, সমাজৰ দিশেদি আমাৰ সামাজিক দিশে আমি আগবাঢ়ি যাব পাৰিম তাৰ লক্ষ্য ৰাখিছোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ যে উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাই পুনৰবাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি মানস প্ৰতিম শইকীয়াদেৱক পুনৰবাৰ দায়িত্ব অৰ্পণ কৰিছে। আমাক উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে গধুৰ পুনৰবাৰ দায়িত্ব অৰ্পণ কৰিছে প্ৰতিনিধি সভাই। আমি প্ৰতিনিধি সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ আমি যে নেকি তেওঁলোকক পুনৰবাৰ আমাক আঞ্চলিক সমিতিৰ গধুৰ দায়িত্ব দিয়াৰ বাবে।